মই এই পাৰ্কখনৰ ভিতৰত বেচিকেলি হেৰিটেজ টুৰিজিমটো শিৱসাগৰৰ কেনেকুৱা হ'ব লাগে, কালচাৰেল টুৰিজিমটো কেনেকুৱা হ'ব লাগে, শিৱসাগৰলৈ আহি আহোম ৰাজত্বকালৰ গোটেই বিষয়বিলাক সম্পৰ্কে কেনেকৈ জানিব পাৰিব। Guys, welcome back to my channel with another vlog. So I'm glad to hear now my district park. So it's called Ruddha Singh Park. So let's see side of Moja Amis Lok Sipsagar Park কি হৈছে আপোনালোকক দেখুৱাই আছোঁ। 一生的你我就空恨别梦久，山居只会埋烟柳。So আজি আমাৰ নিজৰ ডিষ্ট্ৰিক্টৰ শিৱসাগৰ কি কয় ৰুদ্ৰ সিংহৰ পাৰ্কত আহিছোঁ। মানে পূৰা প্ৰগ্ৰেম হৈ আছে। ইয়াৰ ইভিনিং ভিউটো আপোনালোকক মই দেখুৱাই দিছোঁ। চাই থাকক, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ আগতে মই ইয়াত এটা ব্লগ বনাইছোঁ বাৰু। চ' হ'লেও আজি ভালকৈ আপোনালোকক মানে ডিটেইলছত ইয়াৰ সেইটো চিনাৰীটো ভালকৈ দেখুৱাব বিচাৰিছোঁ। চ' চাই থাকক, গৈ আছোঁ গোলাঘৰ। গাইজ পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে। পূৰা আজি মানে পূৰা বতৰটোৱে ঠাণ্ডা। ইয়াৰ লোকেশ্যনটো চাওক না, ইমান ধুনীয়া ভিউ এটা। পূৰা একেবাৰে নাইটৰ ভিউটো বহুত ভাল আহিব মানে। এতিয়া ইমান আন্ধাৰ হোৱা নাই বাৰু। গাইজ এতিয়া গোলাঘৰ গৈ আছোঁ। অখিল ছাৰক লগ পালোঁ। গড, এতিয়া অখিল গৈ গৈছে, দেখুৱাই দিছোঁ আপোনালোকক। অখিল কৈ গৈছে, অখিল দাই আমাৰ কিবা ব্যস্ত হৈ আছে। ইয়াৰ চিনাৰীটো দেখুৱাই আছে আপোনালোকক। মোৰ লগত আছে, আমাৰ লগত আছে মানে শ্ৰদ্ধাৰ অসমৰ প্ৰখ্যাত ৰাজনীতিবিদ অখিল গগৈ ছাৰ। আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ।
ছাৰ এই পাৰ্কখনৰ আপুনি কেনেদৰে উদ্যোগ কৰিলে কেনেকৈ কাম কৰিলে অকণমান ডিটেইলছত কৈ দিয়ক এই পাৰ্কখন হ'ল আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ হয় অঁ আৰু তেওঁলোকে এই পাৰ্কখন জুইশাল নামৰ এখন ৰেষ্টুৰেণ্টক এটা পাৰ্টিক তেওঁলোকে দিছে মই এই পাৰ্কখনৰ ভিতৰত বেচিকেলি হেৰিটেজ টুৰিজিমটো শিৱসাগৰৰ কেনেকুৱা হ'ব লাগে কালচাৰেল টুৰিজিমটো কেনেকুৱা হ'ব লাগে শিৱসাগৰলৈ আহি আহোম ৰাজত্বকালৰ গোটেই বিষয়বিলাক সম্পৰ্কে কেনেকৈ জানিব পাৰিব সেই গোটেই বস্তুবিলাক জনাবৰ কাৰণে পাৰ্কখনক মই শিৱসাগৰৰ টোটেল টুৰিজিমৰ এটা ইক'ছিষ্টেম বনোৱাৰ এটা চেণ্টাৰ ৰূপে গঢ়ি দিব খুজিছোঁ ইনভেষ্টমেণ্ট পূৰা জুইশালৰ লাভ জুইশালৰ কিন্তু ইয়াত যিমান আইডিয়া থাকিব সেই আইডিয়াবিলাক মই দিব খুজিছোঁ যাতে মোৰ সমষ্টিত সঁচা সঁচিকৈ টুৰিজিমৰ কাৰণে এটা স্পট হৈ যায় সেই কামখিনি কৰিবৰ কাৰণে কাম আৰম্ভ হৈছে এতিয়ালৈকে শেষ হোৱা নাই এবছৰমান লাগি যাব গোটেইখিনি কাম কৰিবলৈ মিনিমাম কিন্তু শিৱসাগৰলৈ আহি যাতে এজন মানুহে কোনোপধ্যে ৰংঘৰটো কেনি তলাতল ঘৰটো কেনি যাব লাগে এইবিলাক সুধি লৈ যাতে ঘূৰি ফুৰিবলগীয়া নহয় গুৱাহাটীত যোনটো মানে হেৰি ফেচিলিটিছ আছে নাই আমাৰ সেইটো ইয়াত মানে পাব লাগে আৰু হয় তেতিয়াহে টুৰিষ্টটো মানে বেছি হ'ব নহয় নিশ্চয় যিটো কাম মই কাজিৰঙা অৰ্কিড পাৰ্কৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিছিলোঁ ইয়াত বেলেগ ধৰণে সেই কামটোকে এইটো যেনিবা নেচাৰ টুৰিজিম নহয় আৰু এইটো যেনিবা হেৰিটেজ টুৰিজিম ইয়াত সেই কামটোকে ইয়াত কৰিব খুজিছোঁ ছাৰলৈ বহুত ধন্যবাদ জনালি ইমান ধুনীয়া এটা কাম কৰিছে থেংক ইউ দেই ছাৰ অখিল গগৈ ছাৰক লগ পাই বহুত ভাল লাগিলে দেই ফাৰ্ষ্ট টাইম লগ পাইছোঁ শিৱসাগৰো হয় শিৱসাগৰ এম এল এ হয় আমাৰ চ' আজি প্ৰথম লগ পাইছোঁ বহুত ভাল লাগিলে গাইজ এয়া এইটোৱে গোলাঘৰ হয় এইটো কি হয় নাজানিম দেই কি কয় মানে এইটো ঘনশ্যাম বুলি এজন মানে বনাইছে বুলি গম পাইছোঁ বাৰু ইয়াত ৰাজত্ব কৰিছিল শিৱসাগৰ তেতিয়া কি হয় তেতিয়া যিহেতু ইয়াত ইটাৰ কাম জনা মানুহ নাছিলে গতিকে ইয়াতে ৰংঘৰ বনাবলৈ ইটাৰ প্ৰয়োজন আছিলে তাৰপিছতে আপোনাৰ তলাতল ঘৰ বনাবলৈ যিহেতু ইটাৰ কাম জনা মানুহৰ প্ৰয়োজন হৈছিলে গতিকে তেওঁ কৰিছিলে কি বংগদেশৰ পৰা এজন মুছলমান বঙালী মুছলমান ক'ব লাগিব তেওঁক ইয়ালৈ অনা হৈছিলে যাতে তেওঁ ইয়াৰ যোনবিলাক কাম কাজবিলাক কৰিব পাৰে আৰু তেওঁক থকাৰ বাবে এই ঘৰটো তেওঁক বনাই দিয়া হৈছিলে ঘৰটো প্ৰথমতে আমি দেখিবলৈ পাম দুটা ধৰ্মৰ প্ৰভাৱ এটা হৈছে হিন্দু ধৰ্ম এটা হৈছে ইছলামিক বা মুছলমান ধৰ্ম ঠিক আছে ইয়াৰ যদি আমি দুৱাৰখন চাওঁ এইখন হৈছে এখন মুছলমান ধৰ্মৰ আৰ্হি যোনবিলাক মছজিদ থাকে সেইবিলাকৰ আৰ্হি এখন দৰ্জা বা দুৱাৰ বুলি আমি ক'ব পাৰোঁ ইয়াত যদি আমি হিন্দু ধৰ্মৰ প্ৰভাৱ চাবলৈ যাওঁ ইয়াতে আপোনালোকে শিৱ মন্দিৰ দেখিছে হয় ইয়াতে শিৱ মন্দিৰ দেখিছে তাৰপিছত আমি যদি সেই ওপৰৰ ফালে যাওঁ তাতে বান্দৰে সেতু বন্ধা এটা আমি দৃশ্য দেখিবলৈ পাওঁ এই দেখিছে এইটো যোনটো সেতু বন্ধাৰ দৃশ্য যেতিয়া বান্দৰে যেতিয়া মানে হনুমান হেৰি কৰিছিল যেতিয়া ৰাম সেতু গঢ়িছিল মানে বনাইছিল তাৰ এটা দৃশ্য আমি দেখিবলৈ পাওঁ ৰামায়ণ ইয়াৰ আৰু অলপ ভিউ মই দেখাব চেষ্টা কৰিম চাই থাকক গাইজ পূৰা ঠাণ্ডা ফিল হৈছে নাই চ' অলপ নাৰ্ভাছ ফিল কৰি গৈছোঁ আৰু তাতে বহুত দিন ব্লগ বনোৱা নাই চ' গাইজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই ভাল পালে নে নাপালে এতিয়া ময়ো অলপ মানে কি কয় উপকৃত হ'ম মানে চ' গাইজ কমেণ্ট লাইক শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি জনাব কেনেকুৱা পালে ইয়াৰ একদম পূৰা কোল বতাহ মাৰি আছে পূৰা এইবিলাক লাইটিং ছিষ্টেম এইটো কি কৰিছে নাজানো দেই এইবিলাক মানে আৰু ইয়াৰ ষ্ট্ৰাকচাৰবিলাক মানে হেৰি কৰিব চাগে মানে এডিট কৰিব নিউকৈ এতিয়া যথাসাধ্যত মানে এইবিলাকে কৰিছে আৰু হ'লেও মানে ভাল লাগিছে কিবা এটা 爱的你躲在哪里发呆？有什么心事还无法释怀？我们总把人生想得太坏，像旁人不允许我们的怪。每一片与众不同的云彩，都需要找到天空去存在。我们都习惯了原地徘徊，却无法习惯被依赖。你给我
这一辈子都不想失联的爱，相信爱的征途就是星辰大海，美好剧情不会更改，是命运最好的安排。你是我。 ৰাতি হৈ আহিছে এতিয়া ভিউটো আৰু মানে মজা হৈ আহিছে আপোনালোকক দেখুৱাব মানে মই পূৰা এক্সাইটেড হৈ গৈছোঁ মই চ' চাই থাকক আৰু ইয়াৰ আৰু নেক্সট ভিউ পইণ্টবিলাক মই দেখুৱাই আছোঁ ইয়াত কি কি ফেচিলিটি আছে সেইবিলাক দেখুৱাই আছোঁ চ' গাইজ চাই থাকক কেনেকুৱা পালে গাইজ কমেণ্ট কৰি জনাব নিশ্চয় গাইজ এয়া নাইট ভিউ এইটো কি হয় এইটো চাওঁগৈ চুইমিং পুল চাওঁ গাইজ আন্ধাৰে মুন্ধাৰে মই সাঁতুৰিব নাজানো দেই গাইজ হেল্প কৰিব আৰু ইমান ডাঙৰ চুইমিং পুল মই দেখাই নাই আজিলৈকে গাইজ এয়া চুইমিং পুল মিউজিয়াম আহিছোঁ আপোনালোকক দেখুৱাইছোঁ এইবিলাক মিউজিয়াম মিউজিয়ামটো একচুৱেলি হেৰি মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে মানে এতিয়ালৈকে বস্তুবিলাক হেৰি কৰা নাই গাইজ এইবোৰ ডাঙৰ ডাঙৰ মুখা হয় কিহৰ পৰা বনাইছে নাজানো দেই 세상에 망설이 그 부정하게 커버린 골칫거리 outsider 걸음걸이 옷차림 이어폰 넘어 playlist 음악까지 다 minor 넌 바래지 널 꿈꾸게 위 환한 빛 조명이 내려도 전이 결국 알게 되길 더 원하는 গাইজ মানে বস্তুবিলাক এতিয়ালৈকে মানে হেৰি ফিটিং কৰা নাই আৰু কৰিব আৰু এইবিলাক কাম চলি আছে মানে এইবিলাক কি হয় জানো কিবা বস্তুখিনি মানে থৈ দিছে কাৰেঞ্চি হয় এইবিলাক কাৰেঞ্চি এইবিলাক বেলেগ বেলেগ কাণ্ট্ৰিৰ কাৰেঞ্চি হয় বেলেগ বেলেগ কাণ্ট্ৰিৰ কাৰেঞ্চি হয় ৱাও গাইজ এইবিলাক এইখন কি কাণ্ট্ৰি এই ইয়াত নাই হেৰি নাই কৰা এতিয়ালৈকে এইটো লিখা আছে এইবিলাক গাইজ ইয়াৰ চেলিং চেণ্টাৰ হয় এইবিলাক বস্তুবিলাক আপোনালোকক দেখুৱাই দিছে মানে হেৰি নিউ নতুনকৈ থৈছে আৰু ইয়াত বস্তু আজি যদি ব্লগটো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেন আজিলৈ বাই বাই